Hello everyone, welcome back to my YouTube channel. মোৰ ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছো। কি খবৰ সকলোৰে ভালনে? নতুন এটা ভিডিঅ' লৈ আহিছো আপোনালোকৰ মাজলৈ। আশা কৰোঁ আপোনালোক ভালে আছে। বৰ্তমান মোৰ খবৰ ভাল আৰু যোৱাকালি ভিন্দি গুচি গ'ল 16 তাৰিখ, আজি 17 তাৰিখ মৰ্নিং ডে। একেবাৰে আৰ্লি মৰ্নিঙৰ পৰা মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। এতিয়া সময় হৈছে কেইটা 5:30 হৈছে। ৰ'ব মই সময়টো দেখাম আপোনালোকক। আৰু গোটেইকেইটা শুই আছে দেই, কোনো মানে উঠা নাই। মই অকলে, মই মানে গোটা ৰাতি হোৱাই নাই। ইমান গৰম আঁঠুৱা খুলি দিলোঁ তো মহে খাই পেলাইছে। তাৰপিছত মানে টোপনি নায়ে আৰু ধৰক। আৰু কি নহয়, কেতিয়াবা হয় ন, জেগা চেঞ্জ হ'লে টোপনিও নধৰে, সেনেকাও হয়। আৰু গাটো যে ভাল নাই, সেইকাৰণেও মানে ধৰক মোৰ ঘৰত থাকিলেও মানে বেছিভাগ মানে ৰাতি সাৰ পায়ে থাকোঁ। বহুত ৰাতি মানে ধৰক 1-1:30লৈকে মানে সাৰ পাই থাকোঁ। তাৰপিছত টোপনি ধৰে, সোনকালে টোপনিও নধৰে। এতিয়া চাওঁ, গৈ কিনে ৰিপৰ্ট কৰাম। আপোনালোকক আগৰ ভিডিঅ'ত কৈছিলোঁ ডক্টৰে ৰিপৰ্ট দিছে কৰাবলৈ, সেইটো কৰাম। উপায় নাই, নকৰালে নহয়। কেলৈ ইমান টোপনি ক্ষতি হয়, কিমান ক্ষীণাই গৈছোঁ মই, আপোনালোকে ন'টিছ কৰিছে নাই? কিন্তু বহুত ক্ষীণালোঁ। কেলৈ টোপনি পূৰা নহ'লেও সেইটো এটা বহুত ডাঙৰ বেমাৰ। সেইকাৰণে মোক গোটা ৰাতি হোৱা নাই। মই ভাবিছোঁ কেতিয়া মানে ৰাতিপুৱা হওক, পোহৰ হওক যে মই মানে বাহিৰত ওলাওঁ। তাৰপিছত গোটেইকেইটা শুই আছে আৰু মই ব্লগ ষ্টাৰ্ট কৰি দিলোঁ। এইফালে চাওক, মানে এইফালে চাওক, বেক কেমেৰা কৰি দেখাইছোঁ। বৰষুণ বতৰ যে, বাৰিষাৰ এইফালে পানী হৈ গৈছে পূৰা গেলাখনি। এইফালে অৱস্থা নাই। এইফালে চাওক, ইমান ডাঙৰ ঘাঁহ বন হাবি। ইয়াত কোনে সোমাব? বাপৰে, কোনো নোসোমায় দেই। এইফালে চাওক, বাৰিষা কালৰ পৰিৱেশ খৰালিতকৈ ধুনীয়া হৈ থাকে। ইমান ধুনীয়া বতাহ দি আছে, ভাল লাগিছে দেই। অলপো গৰম লগা নাই। ৰ'দটো ওলোৱা নাই বাৰু, ৰ'দ ওলালে চাগে গৰম লাগিব। সেইফালেতো এসপ্তাহমান বৰষুণে দিলে, এই 2-3 দিনৰ পৰা ৰ'দ দিছেহে। আজি দিয়ে নিদিয়ে ক'ব নোৱাৰিছোঁ, দিব চাগে। এতিয়া সময় হোৱা নাই কিজানি। কেলৈ মই মৰ্ণিঙত সোনকালে নুঠোৱে। স্কুল থাকিলে উঠোঁ আৰু সেইটো ধৰক টাউন, এইটো গাঁৱৰ পৰিৱেশ গ্ৰীণ ইমানে ভাল লাগে চাই কিনে। চাওক আপোনালোকে, বহুত বেছি ভাল লাগে। এতিয়া বলক সময় দেখাইছোঁ আপোনালোকক। চবেই শুই আছে। এইটো অনলাইন অনাইছে দেই, বেছি দিন হোৱা নাই, অনলাইন অনাইছে। এতিয়া মই যাওঁ পাকঘৰত, একদম 1 কাপ স্পেচিয়েল চাহ বনাম আৰু চাহ বনাই খাই লওঁ, ফ্ৰেছ হৈ যাম। মানে মনটো ফ্ৰেছ লাগিব। কেলৈ টোপনি ক্ষতি হৈছে তো, সেইকাৰণে 1 কাপ চাহ খালে মানে ভাল লাগিব। প্ৰথমে মানে পানী খাম, প্ৰথমে চাহ খাই নিদিওঁ। কেলৈ প্ৰথমে চাহ খাই দিলে গেছৰ প্ৰব্লেম হ'ব। সেইকাৰণে মই সদায় মানে ফ্ৰেছ হৈ আহি মৰ্ণিঙৰ মুখ চুখ ধোৱাৰ পিছত এগিলাচ পানী খাওঁ আৰু কুহুমীয়া পানী খাওঁ দেই। কিন্তু ইমান গৰমত যে অলপ দিনৰ পৰা মানে ঠাণ্ডা পানীয়ে খাইছোঁ। ঠাণ্ডা সেইটো ফ্ৰিজৰ নহয় দেই, চবে ফ্ৰিজৰ খায়, মই ফ্ৰিজৰ নাখাওঁ। ফ্ৰিজৰ মানে কেতিয়াও নাখাওঁ, মোৰ মানে সোৱাদ নালাগে ফ্ৰিজৰ পানী। আমাৰ টিউবৱেলৰ পানী নিজে ঠাণ্ডা। তাৰপিছত এতিয়া বলক চাহ বনাওঁ। এইফালে চাওক, মোৰ স্পেচিয়েল চাহ। এতিয়া মই পটককৈ চাহ খাই লওঁ, চাহ বিস্কুট আৰামত বহি। এতিয়াও কোনো উঠা নাই দেই। খাই লওঁ, তাৰপিছত আকৌ লগ পাম। আৰু এটা কথা, আপোনালোকে কি চাব বিচাৰে, ব্লগ চাব বিচাৰে ন, ৰেচিপি ভিডিঅ' বা ক'ৰবাত ট্ৰেভেল মানে ফুৰা মেলা, মানে কি ভিডিঅ' চাই ভাল পাব, মোৰ সেইটো আপোনালোকে কমেণ্টত জনাব।
সেইটো মই দিবলৈ চেষ্টা কৰিম। তাৰপিছত জনালে মানে ভাল, মোৰো সুবিধা হ'ব যে আপোনালোকে কি চাই ভাল পায়। আৰু এটা কথা, সকলো মহিলাসকল, অকল মোৰে নহয় দেই, সকলো মহিলাসকলৰ ওচৰত মানে মি টাইম এটা হ'ব লাগে মৰ্ণিঙত। এতিয়াই চাওক, মই ইয়াত হোৱাটো নাই বাৰু, কিন্তু উঠি মেলি চোতালত অলপ সময় বহিলোঁ অকলে, আৰু মানে ফ্ৰেছ বতাহ, ইমান ধুনীয়া লাগিলে ফ্ৰেছ বতাহ পায়। তাৰপিছত এনেও গাঁৱৰ পৰিৱেশ, ফ্ৰেছ বতাহ ইমানেই ভাল লাগে, কিন্তু আমাৰ তাত নাই। তাৰপিছত লাহে ধীৰে উঠিলোঁ, চাহ তাহ বনাই খালোঁ গ'লোঁ। কিন্তু মানে এই মহিলাসকলৰ দিনটো পাকঘৰতে যায়, বেছি সময় পাকঘৰত যায়। ঘৰৰ কাম বন, ল'ৰা ছোৱালী স্কুল, নাস্তা, টিফিন, মানে ব্ৰেকফাষ্ট, এই চব বনোৱা সিজোৱা, খোৱা বোৱা, মাজা ধোৱা, এই চবতে সময়খিনি যায়। সেইকাৰণে মহিলাসকলৰ মি টাইম নাই, কিন্তু মানে মোৰ মতে কৈছোঁ, এটা মি টাইম হ'ব লাগে। কিন্তু মই কৈছোঁহে, কিন্তু মোৰে নাই মানে ইয়াত আছোঁ, ফ্ৰী আছোঁ, কিন্তু ঘৰত থাকিলেতো এতিয়া স্কুল মৰ্ণিঙত কৰি দিলে 7:45 গেটত সোমাই যাব লাগে। তাৰপিছত কিছুমান স্কুলৰ টাইমটো সলালে আকৌ, কিন্তু বেটা বেটিৰ সলোৱা নাই। তাৰপিছত শুই উঠি মি টাইম এনজয় কৰিব, পাকঘৰতে সোমাই কিনে ৰুটি বনোৱা এনজয় কৰিব লাগে। কেলৈ যে বেটা বেটি নোখোৱাকৈ পঠিয়াব নোৱাৰি। তাৰপিছত টিফিন নিদিলেও নহ'ব, আৰু মই বাহিৰা বস্তু টিফিনত নিদিওঁ। মই মানে ৰুটি বেছিভাগ দিওঁ। বাই চান্সে মানে কিবা ধৰক বিস্কুট, ব্ৰেডটো বহুত কমে নিদিওঁৱে। বেটাই বহুত বেছি মানে জিদ কৰিলে মেগী বনাই দিওঁ, কিন্তু মই বেছিভাগ নিজে মানে ৰুটি বনাই দিওঁ। ঘৰৰ বনোৱা বস্তু, পেকেটিং বস্তু মই একেবাৰে মানে স্কিপ কৰোঁ। কিন্তু বেটাই কেতিয়াবা ঝেং কৰি দিয়ে, উপায় নাই, বাই চান্স কেতিয়াবা দি দিওঁ, কিন্তু কণ্টিনিউ নিদিওঁ। আৰু আপোনালোকেও যদি কোনোবাক দিয়ে, কণ্টিনিউ নিদিব, পেকেটিং বস্তু বহুত বেয়া কৰে। সেইকাৰণে ঘৰৰ বনোৱা নাস্তাই দিব। তেনেহ'লে চাই থাকিব ভিডিঅ'টো শেষৰলৈকে, স্কিপ নকৰাকৈ। এইফালে চাওক, মই শ্বাটাৰ খুলি দিলোঁ, হাজবেণ্ডে হাত পালে সুধিছে মোৰ পৰা খুলিব পাৰিবি, প্ৰথমবাৰ খুলিলোঁ দেই। এইফালে চাওক, ভেণ্টিৰ দোকান বন্ধ, এতিয়া বন্ধ থাকিব। 10-12 দিনত মানে ৰিটাৰ্ণ আহি পাবই। চক এটা নিজান হৈ আছে। অকণমান আগবাঢ়ি যাওঁ। এইটোৱে হয় নাহৰকটীয়া বাছ ষ্টেণ্ড। চবেই জানে, মই এনেই কৈছোঁ দেই, যোনে নাজানে সি গম পাব। আৰু বৰ্তমান বাছ এখন লাগি ৰখি আছে, কিন্তু মানুহ নাই। এইফালে চাইছে আপোনালোকে, লাহে লাহে এখন দুখনকৈ দোকানো খুলিছে। এতিয়া নিজানে হৈ আছে, ইমানকৈ খোলা নাই। এইফালে বাই ঘৰ আগফালখন, এইফালে ডক্টৰ চেম্বাৰ, এইফালে ভিণ্টিৰ দোকান, মাজত ৰাস্তা, ছাইডত হোটেল। এতিয়া চাওক, হাজবেণ্ডো ওলাই আহিলে, ফুৰিব গ'লোঁ, অলপ ফুৰি আহিলোঁ অলপ দূৰলৈকে। আৰু এতিয়া জাষ্ট আপোনালোকক হোটেলটো দেখালোঁ, সেই ঘৰৰ ছোৱালীজনী হোটেলৰ। ছোৱালীজনী যে কেইবছৰ হৈছিলে, 14 বছৰ হৈছিলে, ছুইচাইড কৰি ল'লে। সেইকাৰণে ভিডিঅ'টো মই কণ্টিনিউ কৰিব নোৱাৰিলোঁ। আৰু ইমানে বেয়া লাগিছে। দেওবাৰেতো আমি গুচি আহিব আছিলোঁ, কেলৈ বেটা বেটিৰ সোমবাৰ পৰা স্কুল আছে, স্কুল টিউশ্যন চব আছে। কিন্তু এতিয়া সেনেকা এটা কেছ হৈ গ'ল যে এতিয়া মানে ডাঙৰ বেটা আৰু বাইক অকলে এৰি আমি আহোঁ কেনেকৈ। ভিণ্টিও ফোন কৰি কৈছে, তহঁতি নাযাবি, থাক বোলে। আৰু উপায় নাই, আমি থাকি দিলোঁ। কিন্তু এতিয়া ইমানে বেয়া লাগিছে, কি ইমান তাৰ সাহস হ'ল, কেলে কৰিলে, কি কথাই কোনো নাজানে বাৰু সেইটো। কিন্তু ইমান সাহস, 14 বছৰ ছোৱালী এনেকুৱা কৰিলে। আৰু এতিয়া আমি যে ফুৰিব গৈছোঁ, মানে ঘৰ গৈ নাস্তা বনাই মেলি খাই বৈ ল'লোঁ। তাৰপিছত লগে ঘটনাটো ঘটিলে। আচ্ছা, সেইটোতো মৰ্ণিঙৰ হৈ গ'ল দেই, ছানডে'। আৰু সেইদিনাৰে আকৌ সন্ধিয়া সময়ত ল'ৰা এটাই লগালে,
ছুচাইড সিও ছুচাইড কৰিলে কেলে কৰিলে সেইটোও নাজানো আৰু ল'ৰাটোকতো বাৰু দেখাও নাই চিনি পোৱাও নাই কিন্তু ছোৱালীজনীক তাত গ'লে মানে চাওঁ তাৰপিছত মানে কি ক'ব তাৰপিছত মই মানে ভিডিঅ'ই নকৰিলোঁ ভিডিঅ' কৰিব মনেই যোৱা নাই ইমানেই বেয়া লাগিছে ডাঙৰ বেটি সৰু বেটীতো কান্দিব ধৰিলে মই কৈছোঁ সেই নাকান্দিবি মানে কি ক'ব এতিয়া সময় এতিয়া নাস্তা কৰিব বহিছোঁৱেই নাস্তা কৰি উঠাৰ লগে লগে খবৰটো পালোঁ আমি